নমস্কাৰ। আজি পুনৰ আধ্যাত্মিকতাৰ অন্য এটা ভিডিঅ' আগবঢ়াব লৈছোঁ। আজি মই যিগৰাকী দেৱীৰ বিষয়ে প্ৰশ্ন উত্তৰৰ শিতান আগবঢ়াব লৈছোঁ, এই দেৱীৰ পূজা সমাগত, অৰ্থাৎ আমি সকলোৱে জানো দুৰ্গা পূজালৈ মাত্ৰ মাজত কিছুদিন বাকী আছে। দেৰি নকৰি আজিৰ প্ৰশ্ন শিতান আৰম্ভ কৰিছোঁ। মা দুৰ্গাৰ এইবাৰ ধৰালৈ কিহত আগমন হ'ব? উত্তৰটি হৈছে গছ তথা হাতীত। দ্বিতীয় প্ৰশ্নটি হৈছে মা দুৰ্গাই ধৰাৰ পৰা কৈলাশলৈ কিহত গমন কৰিব? উত্তৰটি হৈছে দোলা তথা পালকিত। তৃতীয় প্ৰশ্নটি হৈছে মা দুৰ্গা গজত আগমন হ'লে মনুষ্যৰ বাবে ফলাফল কি হয়? অৰ্থাৎ আমাৰ পৃথিৱীত কি প্ৰভাৱ পৰিব? উত্তৰটি হৈছে অতি তথা অত্যন্ত শুভ লক্ষণ। গজে আগমন মানে শস্য, সম্পদ, সমৃদ্ধি আৰু শান্তিৰ প্ৰতীক, লগতে সমাজৰ স্থিতি সুখৰ হয়। চতুৰ্থ প্ৰশ্নটি হৈছে মা দুৰ্গা দোলাত গমন হ'লে মনুষ্যৰ বাবে ফলাফল কেনে হয়? অৰ্থাৎ পূজাৰ পিছত যেতিয়া মা পুনৰ কৈলাশলৈ গুচি যায়, তেনে সময়ত এই পৃথিৱীত কেনে প্ৰভাৱ পৰে? উত্তৰটি হৈছে অতি অশুভ লক্ষণ এয়া। যদি দোলাত মায়ে গমন কৰে, ঘূৰ্ণী বতাহ, মহামাৰী, দেশত যুদ্ধৰ লগতে ভয়াৱহ পৰিৱেশৰ ইংগিত দিয়ে। পঞ্চম তথা শেষৰ প্ৰশ্নটি হৈছে শৰৎকালৰ দেৱী দুৰ্গাৰ বোধনক কিয় অকাল বোধন বুলি কোৱা হয়? অৰ্থাৎ এই পূজাটিক কিয় অকাল বোধনৰ পূজা বুলি কোৱা হয়? উত্তৰটি হৈছে ৰামায়ণৰ মতে এই অমাৱস্যা তিথিত সীতাই লংকা জয় কৰাৰ আগতে পূৰ্বপুৰুষৰ তৰ্পণ কৰিছিল। তৰ্পণ কৰাৰ উপৰিও তেওঁ দেৱী দুৰ্গাক পূজা কৰিছিল। সেয়েহে শৰৎকালত দেৱী দুৰ্গাৰ বোধনক অকাল বোধন বুলি কোৱা হয়। আপোনালোকৰ যদি এনে ভিডিঅ'সমূহ ভাল লাগে, সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় মা দুৰ্গা।